বৃষ্টি সিরিয়ালখন আৰু 10 দিন মান থাকিব আৰু তাৰ পিছত সমাপ্ত। তো এই কথাটো মই কিহৰ কাৰণে ক'লো আৰু তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু কিশোৰক বেয়া ব্যৱহাৰ কৰিছে বিৰিণাই আৰু কিশোৰক আগতে বহুতখিনি বেয়া ব্যৱহাৰ বিৰিণাৰ লগত কৰি থৈছে আৰু তাৰ কাৰণে বিৰিণাই জীওক লগ ধৰাৰ কাৰণে বহুত বেয়াকৈ কিশোৰক কৈছিল। কিন্তু এতিয়া কিশোৰক সেইবোৰ কথা কৈ এতিয়া বহুত বেছি মনত বেয়া লাগিব, কাৰণ এতিয়া কিশোৰক যিমানখিনি মুখেৰে ক'লেও এতিয়া মনেৰেদি পাহৰিব পৰা নাই আৰু তাৰ কাৰণে এতিয়া বিৰিণাই কান্দি থকা সোমবাৰৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আৰু কান্দি কান্দি ভাবি থাকিব সঁচাকৈয়ে এতিয়া বিৰিণাই ভুল কৰি আছে নে এতিয়া শুদ্ধ কৰি আছে। আৰু হয়তো বিৰিণাই শুদ্ধ ভুল সেইটো নাচায় আৰু কিশোৰৰ যাতে লগ হ'ব নোৱাৰে জিও, আৰু তাৰ কাৰণে সোনকালে হয়তো তেওঁলোকে লুনাহঁতৰ ঘৰৰ পৰা যোৱাৰ সিদ্ধান্ত ল'ব আৰু অতি সোনকালে লুনাৰ ঘৰৰ পৰা ওলাই বেলেগত থাকিব, যাতে কোনেও তাত বিচাৰি নাপায় বা এতিয়া তেওঁলোকে যদি তালৈ যায়ও তেতিয়াহ'লে যাতে কোনেও ইয়াত থকা মানুহবোৰৰ পৰিৱেশটো যেন তাতে যাই নপৰে আৰু তাৰ কাৰণে তেনেকুৱা বিৰিণাই চেষ্টা কৰিব। আৰু লগত অকল চিমিয়ে যাব পাৰে, লুনাইটো নাযায় নিজৰ ঘৰখন এৰি, আৰু তাৰ কাৰণে এতিয়া চিমিয়ে হয়তো বিৰিণাৰ লগত যাব। কিন্তু এতিয়া বিৰিণাৰ লগত তাতে গ'লেও এতিয়া বাৰু বিৰিণাই ইয়াত থকা কামবোৰ বা ইয়াত থকা মানুহবোৰক পাহৰি থাকিব পাৰিবনে নোৱাৰে, আৰু যদি তাতে নোযোৱাৰ আগে আগে সকলোবোৰ ধৰা পৰে বা এতিয়া সকলোবোৰ ওলাই পৰে তেতিয়াহ'লে বাৰু বিৰিণাই তালৈ যাবনে নাযায় তো সম্পূৰ্ণ আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। গুদামটো যিহেতু এতিয়া অবৈধভাৱে চলাই আছিল চক্ৰৱৰ্তীয়ে আৰু চক্ৰৱৰ্তীৰ সেইটো গুদাম নাছিলে আৰু চক্ৰৱৰ্তীয়ে সেইটো গুদাম চন্দনৰ বুলি কৈছিল, আৰু সেই গুদামটো চন্দনৰ কাৰণে এতিয়া চন্দনে চক্ৰৱৰ্তীৰ নাম লৈ পুলিচৰ হতুৱাই ফচাই দিব বুলি চন্দনক মাৰাৰ প্লেন কৰিছে। আৰু তাৰ কাৰণে এতিয়া ৰখি থাকিব চন্দনে অহালৈ, আৰু চন্দনে আহি পাত দেৰি হ'ব। কিন্তু এতিয়া আহি পাত দেৰি হ'লেও চন্দন আহিব চক্ৰৱৰ্তীৰ কথা মতে, আৰু যেতিয়া সিকিউৰিটি গাৰ্ডজন অৰ্থাৎ CID জনে যেতিয়া কথা পাতি থাকিব আৰু সেই সময়তে চক্ৰৱৰ্তীয়ে পিষ্টলটো ওলাব আৰু পিষ্টলেৰে নিজে মাৰাৰ চিন্তা কৰিব, আৰু তাৰ কাৰণে বহুত বেছি CID জনে ভয় খাব, কিয়নো এতিয়া নিজৰ আগতে এজন CID হৈও নিজৰ আগতে বেলেগ এজন মানুহক যিহেতু মাৰি পেলাব আৰু সেইবোৰ চাই কেনেকৈ থাকিব, আৰু সেইবোৰ চাই থাকিবতো নোৱাৰে, আৰু তাৰ কাৰণে হয়তো কিবা নহয় কিবা কৰি হ'লেও এতিয়া সেই মানুহজনক অৰ্থাৎ চন্দন মানুহজনক বচাবলৈ চেষ্টা কৰিব। কিন্তু এতিয়া চন্দন মানুহজনে যেতিয়া আহি পাব আৰু তেতিয়া হয়তো পিষ্টল দেখাব চন্দনক, আৰু চন্দনে এতিয়া মাৰি পেলোৱাৰ সম্পূৰ্ণ প্লেন কৰিব। যিহেতু এতিয়া চন্দনক যদি জীয়াই ৰাখে তেতিয়াহ'লে চন্দনে পুলিচৰ মাইৰ খালে বা এতিয়া পুলিচক যদি ভালদৰে জেৰা কৰে তেতিয়াহ'লে ধৰা পৰিবই, আৰু তাৰ কাৰণে হয়তো আজি সেই সিকিউৰিটি অৰ্থাৎ CID জনে সকলো পুলিচবোৰক মাতিব আৰু তেওঁলোক দুজনকে তাতে ধৰিব পাৰিব, আৰু তেনেকুৱা এতিয়া কৰিব পাৰে যিহেতু এতিয়া আন্ধাৰৰ সময় আৰু তাৰ কাৰণে পুলিচ য'তে ত'তে থাকিব পাৰে, আৰু তাৰ বাবে হয়তো বাবাই তেনেকুৱা প্লেন কৰিছে। তো এতিয়া বাৰু চক্ৰৱৰ্তীক ধৰিব পাৰিবনে নোৱাৰে, নে এতিয়া চক্ৰৱৰ্তীয়ে মাৰি পেলাই তাৰ পৰা ওলাই যাব আৰু CID জনে তাত মুখ মেলি চাই থাকিব লাগিব, তো সেইটো আপোনালোকে সোমবাৰৰ খণ্ডটিতেই দেখিবলৈ পাব। এতিয়া আগবাৰো এটা ইম্পৰ্টেণ্ট নিউজলৈ, আৰু যিটো হৈছে যে এই ধাৰাবাহিকখন কি সঁচাকৈ সমাপ্ত হ'ব নেকি বৃষ্টি ধাৰাবাহিকখন। যিহেতু আপোনালোকে দেখিবলৈ পায়ে আছে বৃষ্টি ধাৰাবাহিকখনৰ বিশেষ একো নাই, চক্ৰৱৰ্তীৰ নাটকবোৰ চলি আছে আৰু সম্পত্তিৰ কাৰণে অৰ্থাৎ বিৰিণা ঘৰৰ পৰা নিজে ওলাই গ'ল সকলোবোৰ সম্পত্তি ভনীয়েকৰ নামত দি, আৰু তাৰ কাৰণে এতিয়া সম্পত্তিবোৰ বাবাই ঘূৰাই দিবলৈ চেষ্টা কৰি আছে। আৰু দ্বিতীয়তে হৈ আছে কিশোৰে যিহেতু বিৰিণা আৰু জীওক গম পালে যে তেওঁৰে নিজৰ সন্তান আৰু লগতে এতিয়া নিজৰে পত্নী, আৰু সেইটো কথা যেতিয়া গম পালে আৰু সেইটো কথা বাবে ক্ষমা খুজিব, লগতে এতিয়া ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ সেইবোৰৰ কাৰণে চেষ্টা কৰি আছে, আৰু সেইবোৰ হয়তো বেছি দিন নচলে আৰু অতি সোনকালে হয়তো এইটো জানিবলৈ পাব। আৰু কিশোৰৰো এতিয়া মৃত্যু হ'ব পাৰে বা এতিয়া নহ'ব পাৰে, আৰু সেইটো এতিয়া বহুত ইম্পৰ্টেণ্ট, আৰু সেই কথাই বস্তু আছে যিটো বস্তু চিৰিয়েলখনক ৰাখি আছে, কিন্তু হয়তো সেইটো অতি সোনকালে ধৰা পৰিব। যিহেতু এতিয়া চক্ৰৱৰ্তীয়ে ধৰা পৰিবলৈ ওলাইছে, আৰু হয়তো এতিয়া বিৰিণা আৰু কিশোৰৰো ভুল বুজাবুজিখিনি দূৰ হ'ব আৰু বিৰিণায়ো এতিয়া কিশোৰৰ বেমাৰটোৰ কথা জানিব। তো এনেকৈ বাৰু দূৰ হ'লে অতি সোনকালে এই ধাৰাবাহিকখনে সমাপ্ত হ'ব আৰু নতুনকৈ আহিবলগীয়া চিৰিয়েলখন হয়তো 8 বজাতে সম্প্ৰচাৰিত হ'ব পাৰে। তো এতিয়া কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে এই ধাৰাবাহিকখন আগলৈ যাই জানিবলৈ পাব। তো বাকী আপোনালোকৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।